নমস্কাৰ সকলোকে স্বাগতম জনালোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আৰু আজি ভিডিঅ'টো চাই গৈ থাকক, আমি ক'লৈ যাওঁ গম পাই যাব। কেনেকুৱা লাগিলে তোমাৰ আজি? বহুত ভাল লাগিছে। বৰদোৱালৈ যদি কোনোবা অহা নাই আহিব। আমাৰ গুৰুজনাৰ পবিত্ৰ স্থান নগাঁৱৰ কাষতে আছে বটদ্ৰৱা। গতিকে কোনোবা যদি আহে, আহিবলৈ যদি কোনো যদি অহা নাইকিয়া এতিয়ালৈকে আহি চাই যাবহি। ইমান মনটো পবিত্ৰ লাগিছে, বহুত ভাল লাগে। আজি মানে আমাৰ গোটেই দিনটো আজি বৰদোৱা বুলি আৰু বহুত ভাল লাগিছে। এতিয়া স্বৰ্ণ মন্দিৰ হৈ আছে, স্বৰ্ণ মন্দিৰৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বহুতো সাহায্য আগবঢ়াইছে। গতিকে আহিবা, আমাৰ লোকেল ঠাই হয় আৰু এইখিনি আমাৰ ওচৰৰ লোকেল ঠাই আৰু আমি আহিছোঁ। এতিয়া এইফালে নাম হ'ব, আমি যাওঁ ফুৰিবলৈ। ইয়াতে শৰাই লয় ন? শৰাই তেল বৰঙণি নাটঘৰ ভাওনা চাওনা ইয়াত পাতে। কৃষ্ণ বৰষুণ দিয়াৰ কাৰণে অলপ পানী হৈছে। ফাকুৱাত কিমান হয় ন? এইটো কনকলতা মহিলা যাত্ৰী নিবাস। কৃষ্ণ প্ৰভু। ইয়াত ফটো উঠিম হা। ৰাধাচূড়া নে কি কয়? নাম গাইছা? এইখিনিত থাকো আহা।
আকাশী গংগা আকাশী গংগা গংগা কি বুলি কয় আকাশী গংগা আকাশী গংগা পানী এয়া আকাশী গংগা পানী ফটো সেশন চলিব এতিয়া দেই ফটো সেশন আমি ভালকে ভাবিবা তোমাৰ তাতে ন মাছ মাছ এয়া এইটো চাই পৰিবা কিহৰ ইমান আলোচনা চলিছে এই মোক বেয়াকে ফটো মাৰি দিয়ে মানে বেয়াকে ফটো মাৰি ইমান ধুনীয়াকৈ আছে ফটো লগত কাজিয়া হৈ যাব এতিয়া মাছখিনিতো কি ধুনীয়া মাছ আমি চালো বৰদোৱা চালো তাৰপিছত এতিয়া আহি আছো খাবলৈ ক'ত খাম বোলে যেতিয়া প্ৰগ্ৰাম চগ্ৰাম হয় ন প্ৰগ্ৰাম বুলি নহয় মানে ইয়াত যেতিয়া মানে অতিথিখিনি আহে ইয়ালৈ চাবলৈ কাৰণে তেতিয়া গাড়ীবিলাক ইয়াতে ৰখাই থয় আৰু ইয়াতে ৰখাই থয় তাৰপিছত ববিতাৰ মনে মনে দিন ফুলিছে বাৰু পিছত গম পাব মই ইয়াতে জনাম লাহে লাহে ক'ম মই মানে তাকে গম পাব আৰু আজি আমাৰ এটা মানে বিশেষ মিল হ'ল যে মই পিংকি মানে কি কয় পাতলা পিংক আৰু তাই ডাঠ এইফালে তাই পাতল নীলা তাই ডাঠ নীলা আৰু মই গোটেইজনী একে বেগৰ লগত মিলি গৈছে নীলা কি পিংক এই আকৌ মিলি গৈছে ববিতাৰ হেৰি নীলা আমাৰ মানে কি ক'ম মামী এটা চিনাকি ওলাই গ'ল এতিয়া আমি ভাবি আছো কি খাম ভাত খাওঁ নে ৰুটি খাওঁ চাই লওঁ বাকী বনাই খাই ল'ব আমাৰ প্লেন চেঞ্জ হৈ গ'ল আমি এতিয়া আদৰণি গোস্বামী ৰেষ্টুৰেণ্টত ভাল বনাই কিন্তু আজি মানে পিয়াচি মতে খাম আৰু ইয়াত খাই চাওঁ কেনেকুৱা হয় আহিব আপোনালোকো ইয়াত ফাষ্টফুড নাপায় আমি আৰু ফাষ্টফুড বেছি ভাল পাওঁ জানেই আপোনালোক চবেই সেইটো কাৰণে মানে আমি চব ভাল দে চব ভাল তাত মানে ৰুটি চুটি পায় আৰু ইয়াত পায় আৰু ৰোল পায় চাওমিন পায় তাত লিখাই আছে আমাৰ ইয়াত ফাষ্টফুড পহিলাতে ফাষ্টফুড এইয়া গোস্বামী ৰেষ্টুৰেণ্ট মিউজিক এটা লগাই দিব এইয়া আমি আহি আছো দৌল মন্দিৰলৈ কীৰ্তন ঘৰৰ পৰা বেছি দূৰ নহয় কীৰ্তন ঘৰৰ পৰা কেইবাটাও ৰাস্তা আছে আমি এটা ৰাস্তা দি আহিছোঁ বাৰু সেই ৰাস্তা দি আহি থাকিলে আমি দৌলঘৰ পামগৈ এতিয়া এয়া দৌলঘৰৰ মেইন ৰাস্তাত আমি সোমালোহি হওক আপোনালোকো আমাৰ লগে লগে আহি থাকক কাৰণে বিশেষ প্ৰয়োজনীয় আমি সংস্কৃত পাম এতিয়া দৌলত আহোঁতে শংকৰদেৱৰ দ্বাৰা বিশেষ এটা অনুষ্ঠান আছে যিটো আমাৰ কাৰণে বিশেষ প্ৰয়োজন এইটো হ'ল আমাৰ সংস্কৃত টোল শংকৰদেৱৰ দিনতে এইটো স্থাপিত হৈছিলে সংস্কৃত টোল মহেন্দ্ৰ কন্দলিত সংস্কৃত টোল হয় এইটো দেখুৱাই দিয়া ভালকৈ কৃষ্ণ মহেন্দ্ৰ কন্দলি দিনৰে বা মহেন্দ্ৰ কন্দলি সংস্কৃত টোল এতিয়াও দিয়ে নে দৌল মন্দিৰ আৰু আমাৰ লগৰী কেইজনী ৰখি আছিলো বাৰু সিহঁত পালেহি টমটমত আহিও আগতীয়াকৈ আমি স্কুটিত গৈ আছো চব আজি একেলগে
এইটো কৰি লৈছো আমি বৰদোৱা চালো দৌল মন্দিৰ চালো আৰু এতিয়া আমি ঘৰমুৱা হ'বলৈ গৈ আছো যামগৈ তাৰপিছত এতিয়া আৰু বাই 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 আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ বাই 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 আকৌ লগ পাম আকৌ লগ পাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আমাৰ এক্সপাৰ্ট বাই বাই